জয় শ্যাম দোস্ত আজি আপোনালোকক ওয়েলকাম কৰিছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আলোচনা কৰি আছোঁ এজন নতুন বিগিনাৰ পিন ইচিবাৰৰ মান্থলি ইনকাম কিমান আহিব। আহক ইয়াৰ পৰা আমি আজি অকণমান আলোচনা কৰোঁ। নতুন যিটো আমাৰ বিজনেছ প্লান আহিছে 2023 চনৰ মতে আমাৰ এজন নতুন বিগিনাৰ পিন ইচিভ কৰিলে তেওঁৰ ইনকাম কিমান আহিব বা সেই বিজনেছ লেপত থাকিলে কিমান ইনকাম পাব তেখেতে, তাৰ পৰা আজি আমি আলোচনা কৰিম। টোটেল বিজনেছ হিচাপে তেখেতে পাব 7% আৰু যিটো বি ব্যক্তিজন 15,000 বিজনেছ দিছে তেখেতে স্লেপত আছে 10,000 স্লেপত অৰ্থাৎ 4.5% আৰু যিটো চি ব্যক্তিজন 5,000 স্লেপত আছে গতিকে তেখেতে পাব কমিশ্যন হিচাপে 2%। সেলফ কমিশ্যন 1500 ইনটু 7% ইকুৱেল 105। লেক কমিশ্যন 15,000 ইনটু 2.5%। 2.5% কেনেকৈ হ'ল কাৰণ 15,000 PV-টোত অৰ্থাৎ বিজনেছটোত আপোনাৰ 7% যদি 4.5% যদি মাইনাছ কৰি চাওঁ নহয় 2.5% কমিশ্যন তাৰমানে কি প্লাছ হ'ব। তো তেনেকৈ আপোনাৰ ইকুৱেল কিমান হ'ব 375 ৰুপিজ। নেক্সট বি লেক কমিশ্যন 5,000 ইনটু 5%। 5% কেনেকৈ হ'ল কাৰণ 5,000 স্লেপৰ যদি 2% সেইটো আপোনাৰ 7% পৰা মাইনাছ কৰি চালে 5% কমিশ্যন এতিয়া প্লাছ হ'ব। তো ইকুৱেল কিমান হ'ব 250 ৰুপিজ। টোটেল কমিশ্যন 105 প্লাছ 375 প্লাছ 250 ইকুৱেল 730 ৰুপিজ। টোটেল বেনিফিট যদি চাব যাওঁ 730 প্লাছ 250টো আহিল ক'ৰ পৰা, যিটো আমাৰ চেল্ফ পিভি 1500 পিভি মেইনটেইন লাগাতাৰ 6 মাহ কৰিলে আমি তাত পাই আছোঁ কিমান আপোনাৰ সেইটো 1500 টকাৰ প্ৰডাক্ট আমি বোনাছ পাই আছোঁ। যদি আমি 6 মাহটোত ভাগ কৰি দিওঁ তেতিয়াহ'লে আমি 250 টকা পাৰ মান্থ পৰে। তেনেকৈ আমি যদি চাওঁ নহয় টোটেল কৰি চাওঁ নহয় 980 টকা টোটেল এজন বিগিনাৰ পিনৰ টোটেল বেনিফিট হৈ আছে। থেংক ইউ, বহুত বহুত ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে, ফাৰ্ষ্ট টু লাষ্ট চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ, জয় আৰ চি এম।